হে গাইজ আমি এতিয়া গৈ আছোঁ কিছু টাউনলৈ আমি এতিয়া চাৰিজনে পাই গৈছোঁ অলৰেডি পৰা ইয়াৰ পৰা বাছত যাব লাগিব বাছত চাই লওক এতিয়া বাছ ষ্টেচনলৈ গৈ আছোঁ গৈ পিনি লগ পাই আছোঁ বাছত উঠাটো উঠিলোঁ কিন্তু বহুত মানুহ ভিৰ হৈ আছিলে গতিকে বহিবলৈ চিটে নাপালোঁ থিয় হৈ গ'লোঁ আৰু ভিডিঅ'টো কিন্তু সেইফালেকে চাই থাকিব দেই গাইজ আমি এতিয়া আহি পাই গ'লোহি কেৰেলাৰ টিচু পাৰ্কত টিচু পাৰ্ক বহুত ডাঙৰ আমি আহি আছোঁ আমি আগত গৈ আছে চাই থাকিম গৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত বোলে কাছ থাকে কিন্তু অহা নাই আমি একো বস্তু লৈ অহা নাই ক'ৰ পৰা কাছ ওলাব কিবা খাব দিলে আহিব টিচু ইয়াত এতিয়া আমি পাৰ্কৰ ভিতৰত আছোঁ ইয়াতে হাতী চাব আহিছোঁ এইফালে ৱালত ইফালে আছে হাতী কিন্তু এইখন বহুত ডাঙৰ পাৰ্ক কিন্তু লকডাউনৰ কাৰণে বন্ধ কৰি ৰখা হৈছে পাপুদা আহিছে আমাৰ এইফালে যিটোটা ভিডিঅ' বনাই আছে দ্বীপ এয়া আমাৰ পাছফালে আছে হাতীকেইটা এইকেইটা বেক কেমেৰা কৰি দেখুৱাই আছোঁ এয়া ইয়াত খাই আছে বহুতকেইটা আছে এইফালে নি থৈ দিছে বহুতকেইটা আছে এতিয়া আমি ইয়াত অলপ ৰখি লৈছোঁ বহুত ৰ'দ দিছে ইফালে ক'ত গ'ল মন্দিৰটো এইটো মন্দিৰটো পাতৰ পৰা ঢেকা পোৱা নাই এইফালে পূৰা গোটেই ছোৱালী চাব অহা নিচিনা হৈছে গৈ আছে আমি লাহে আহি আছোঁ খোজকাঢ়ি ইফালে আজি বহুত ৰ'দ দিছে বহুত বেছি ৰ'দ দিছে পুৰা ঘূৰণীয়া হয় ইয়াত 4 পুৰামান মাটি আছে এই পাৰ্কখনৰ ভিতৰত গোটেইখনতে ঘূৰণীয়া হৈ আছে তামাম ৰ'দ দিছে আজি যে গছৰ তলত ৰখি লৈছোঁ আৰু মোৰ পাছফালে মন্দিৰটো চাই লওঁ এই পাৰ্কখনৰ ভিতৰতে মানে মন্দিৰ আছে মন্দিৰখনত ঘূৰণীয়াকৈ আছে 4খন দৰ্জা আছে মানে গেট আছে চাই লওক চাওক গেটখন কিমান ডাঙৰ মন্দিৰ আৰু ইয়াৰ পৰা মানে গোটেই টাউনখন দেখিবা সেইখন গোটেই এৰিয়াটো দেখিবা চাইডে চাওক তো আজি ইমানেই ৰ'দ দিছে ৰখিবলৈ ঠাই পোৱা নাই বহুত বেছি ৰ'দ দিছে আমি আগলৈ গৈ আছোঁ ইয়াত পাতিছে কি মেলা পাতিছে মই নাজানো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া চাহত আকৌ এবাৰ ৰখিছোঁ অলপ যাওঁ ৰখোঁ ইমান গৰম বোলে মোৰ পাছফালে বেৰি থৈ দিছে বোলে লাইট চাইট দি লৈছে কিন্তু ইয়াত দেখিছেনে ইয়াত কিবা মেলা পাতি আছে বোলে আমি চবেই ৰখি লৈছোঁ বোলে এইবোৰ দোকান কি গেলা কি মালা পাতি আছে আমি নাজানো ভিতৰলৈ সোমাই আহিছোঁ এখন গেটখন আছিলে আমি ভিতৰত সোমাই গ'লোঁ ডাঙৰ কিবা বহুত গৰম দিছে এই চাকিখন দেখিছ নহয় বহুত বছৰ পুৰণি ওপৰলৈকে দেখিছ নহয় ইয়াত উঠি পিনি মানুহে তেল দি চাকি জ্বলায় বহুত ডাঙৰ চাকি মন্দিৰটো ইয়াত কিন্তু এতিয়া মেলা চলি আছে বহুত ডাঙৰ এইটো যোনটো দেখিছে নহয় এইটো এখন শলিতা হয় এখন বহুত ডাঙৰ শলিতা আকৌ পুৰণা হয় ইয়াত মানুহে উঠি গৈ তেল ঢালি শলিতা জ্বলায় আগৰ বহুত পুৰণা হয় এতিয়া আমি মন্দিৰৰ পৰা আহি পিনি মেলালৈ আহি আছোঁ
ৰাস্তাটো দেখিছে নহয় এই ৰাস্তাটো এতিয়া আমি যাব লাগে ইপাৰে আমি আছোঁ এইপাৰে কিন্তু ইপাৰে কেনেকৈ যাম ইয়াৰ ওপৰেদি যাব নোৱাৰি মানে গতিকে ইয়াৰ এইপাৰৰ পৰা ইপাৰলৈ সুৰুঙা আছে মানে এই ৰাস্তাটো তলেদি দেখুৱাই আছোঁ জীৱনত প্ৰথমবাৰ গৈ আছোঁ এইফালে চাওক সুৰুঙা ইয়াৰ তলেদি যাব পাৰে ফটো চলি আছে জীৱনত প্ৰথমবাৰ গৈ আছোঁ ৰাস্তাৰ মাজেদি ফালৰ পৰা আহিব পাৰে ফালৰ পৰা আহিব লাগে কিন্তু ইয়াৰ ওপৰেদি আহিছে নহয় এইটো যাম এইটো ইয়াৰ ওপৰেদি পূৰা গাড়ী গৈ আছে কিন্তু আমি এটা তলে গৈ আছোঁ এইটো চাওক আমি আছিলোঁ সেই পাই গ'লোঁ সেই পাই এতিয়া অলপ বজাৰ কৰিব লাগে কৰি লওঁ আগতকৈ এইটো মানে অলপ ডাঙৰ আগতকৈ এইটো মানে বহুত ডাঙৰ হয় বহুত এচি লগোৱা আছে বহুত ঠাণ্ডা আহি গ'ল মজা ছোৱালীয়ে ঘূৰি যাবে বিৰাট লাভ লাগিছে Oh my God! দোকানে আমি এতিয়া কাপোৰ চাই ঘূৰি আছোঁ ল'ম এতিয়া আমি বেগ চাই আছোঁ বেগৰ দোকানত আহি গৈছোঁ তাৰ দাম কিমান কৈছে সেইটো কিমান আছিলে 695 এটা বেগৰ দাম ফাইনেলি বাবুদাই বাছি এইটো লৈ ল'লে বেগ তুমি চাওঁ আমাৰ দীঘল কৰি লোৱা বেগ লৈ লোৱা হৈ গ'ল এইবাৰ আমি কাপোৰ চাই আছোঁ এইবাৰ তাকে চাই আছোঁ কাপোৰ ধুনীয়া আছে কাপোৰ লোৱা হৈ গ'ল আৰু ইয়াত বেগত আছে ভৰাই থৈ দিছোঁ এতিয়া লৈ বোলে জাঙিয়া A few moments later. এয়া আহি পাই গৈছে এইটো আণ্ডাৰ পপ ইয়াৰ ভিতৰত ডিম আছে এইটো হ'ল চাজা ন চাজা ফটাফট খাই লওঁ তামাম ভোক লাগিছে খাই লওঁ ফটাফট বহুত ভোক লাগিছে অলপ খালোৱে হ'লে খাই লওঁ বজাৰ কৰা হৈ গ'ল এইফালে বেগত ভৰ্তিকৈ ল'লোঁ চবে গাড়ীত বহিলোঁ এতিয়া যাওঁ লগ পাই আছোঁ ৰুমত এতিয়া আমি ৰুমলৈ গৈ আছোঁ অট'ত আকৌ তই লগ পাম ৰুমত এতিয়া পাই গ'লোহি তাৰ আহি পিনি দেখিছোঁ আমাৰ ৰঞ্জিত দাই বোলে গাড়ী দেখিছোঁ নকণ বোলে এইফালে হাঁহে কোমোৰা আজি খাব লাগিব তাৰপিছতে এইফালে কোমোৰা আলু ন কোমোৰা আলু দেখুৱাই আছোঁ এইফালে আমাৰ হাঁহজনী আনবক্সিং কৰি আছে এইফালে আমাৰ দা
বোলে হাঁহজনী কাটি আছে বোলে দাহৰ অৱস্থা চাওক গেণ্ডিং মাৰি লৈছে না এইপিনে আমাৰ হাঁহ মাংস ঢালি দিলে ৰান্ধনি দায়িত্ব 1 hour later. এই চবেই আগতে খাই গ'লে এতিয়া আমি এইকেইটা বহি লৈছোঁ খাবলৈ আজি ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল ভিডিঅ'টো ভাল লগা নাই তেনেহ'লে ডিছলাইক কৰি আনছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ভাত খাব বহি লৈছোঁ লগ পাম বাই বাই বেলেগ এটা ভিডিঅ'